Uy, sabi rin. So hello guys, welcome to my channel Deep Bang. তো এটি মোৰ ফার্স্ট ব্লগ হয়। তো এই ব্লগ করলে তো যাব তো লাগিবই। হয় নেকি? চলো চলো চলো, পুরা রেডি। মাস্ক সাক্স পিনি পুরা রেডি। তো এতিয়া আমি যাব হল। তো আমি এতিয়া যাবলৈ রেডি। তো ব্লগ আমাৰ ব্লগটো এতিয়া আৰম্ভ কৰোঁ। Yeah. তো আমি এতিয়া কাজত আহিলোঁ। কাজত এতিয়া মানে ব্ৰিজলৈ যাম। ৰখাই থাকক। ফাৰ্ষ্ট ব্লগ না অলপ লাজ লাগে কিন্তু আমি এতিয়া overtake কৰিম তো আমি ডাঙৰ বজাৰ হৈ কিবা মানুহ বহুত আছে চ' আমি আহি পালোঁ ডাংতলা ৰেল গেট তো এনেকৈ গৈ থাকিম তো ভিডিঅ'টো চাই থাকক না কি মজা পাহাৰ চাওঁ না বেয়া কি মজা খাই তো গাইছ ফাইনেলি আমি ইয়াত আহি পালোহি তো এতিয়া আমি মানে স্কুটিত থোৱাৰ ব্যৱস্থাটো কৰিব লাগিল তো স্কুটি থোৱাৰ ব্যৱস্থা কৰোঁ তো গাইছ তো আমি আহিব লগা ঠাইটো এইটোৱে আছিল আঠুকা পাহাৰ তো ইয়াত পাহাৰী পূজা হয় তো গাইছ বটল লৈছোঁ পানী পিয়াছ লাগিব পাৰে তো পানী খাব লাগিলে উপায় নাই তো গাইছ এইবিলাক চা কি সুন্দৰ ঠাই কি মজা ঠাই ঐ পিকনিক খাইছিলে পিকনিক কি লেতেৰা কৰি থৈছে এইবিলাক কি কৰিছে এইবিলাক চাওঁ ইমান লেতেৰা ঠাই এইবিলাক তো কি কবি এইবিলাক চাফা কৰি ৰাখিব লাগে নহয় লেতেৰা আমাৰ দেশৰ কি হ'ব কথাখিনি যদি এনেকুৱা চাফা কৰিব লাগে এইবিলাক চাওঁ এইবিলাক গেট দেখিবলৈ পাইছোঁ নাই এইটো এইটো আগত তো আমি এতিয়া আগলৈ যাওঁ তো গাইছ আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম তো এইটো চাব পাৰে কিমান ডাঙৰ শিল চিল बेटी तेरे शब्द अदल बदल गए তো পোনপ্ৰথমে আমি মন্দিৰলৈ যাই সেৱা আশ্ৰয় কৰি ল'ম সেৱা নমস্তে নমস্তে তো এনেকৈ অলপ ষ্টেণ্ড মাৰিলোঁ টাইম পাছৰ বাবে অলপতে কৰিলোঁ তো গাইছ এইটো চাব পাৰে মন্দিৰ তো ইয়াৰ পৰা চাব পাৰে পূৰা নজাৰা এতিয়া মই চুচুৱামি দি ল'লোঁ অলপ থুপ নাহিবৰ কাৰণে ফুল মক্কেল লাগিছ হয় নেকি? হয় ৰে Okay. সাৰপ্ৰাইজ তো আমি এতিয়া ইয়ালৈ যাম মানে গুহাৰ ভিতৰত সোমাম তো আহক তো আমি এতিয়া গুহাৰ ভিতৰলৈ সোমাম এইটো এটা গুহা যিটো গুহাৰে আমি প্ৰৱেশ কৰিম এতিয়া তো বহুত ৰিক্স চাব পাৰে ৰিক্স তো আমি এতিয়া ৰিক্স ল'বলৈ যাই আছোঁ তো ভিডিঅ'টো চাই থাকক তো কিবা হ'লে তো লাষ্ট ভিডিঅ' হ'ব আৰু পানী মানে ইমান বুকি দিয়ে মানে কি কবি আৰু ওলা হৈ গ'ল আমি এতিয়া গুহাৰ ভিতৰলৈ প্ৰৱেশ কৰিম তো চাওক ভিডিঅ'টোৰ মজা লওক তো আপোনালোকে বহুত কষ্ট কৰি আছোঁ তো আমাৰ চেনেল ছাবস্ক্ৰাইব তো এতিয়া আমি গুহাৰ ভিতৰত প্ৰৱেশ কৰিম তো গুহাৰ কি থাকিব পাৰে কোনো নাজানে তো সাপ থাকিব পাৰে বা আন বস্তু থাকিব পাৰে তো আমি যাই আছোঁ বহুত কষ্ট কৰি যাই আছোঁ বহুত কষ্ট তাকে কষ্টৰ ফলটো মিঠাই হ'বই কি গু নাকি এইগিলা? তো গু আছে কিবা কিবি তো ইয়াত কি গু আমি নাজানো চ' ফাইনেলি আমি ইয়াত মাজত আহি গ'লোঁ তো গাইছ এনেকৈ গুহাৰ মাজেদি গৈ আছোঁ বিশেষ দীঘল নহয় এইটো ভিডিঅ'টো বহুত চেকি হোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ এইটো ফাৰ্ষ্ট ব্লগ যে চ' গাইছ তো ফাইনেলি বাহিৰলৈ আহি গ'লোঁ গুহাৰ তো এইটো পাছত আমি পাহাৰলৈ উঠিব চেষ্টা কৰিম চ' হেল্ল' গাইছ আৰু এতিয়া লোকেশ্যন এইটো View point cover. এনেকৈ কেইটামান ফকতীয়া প'জ মাৰিলোঁ আৰু বান্দৰৰ দৰে নামি আহিলোঁ চ' গাইছ এইটো মন্দিৰ তো এই মন্দিৰটোৰ নাম হৈছে ৰাজা ঠাকুৰ প্ৰভুৰ মন্দিৰ
তো এইটোৱে ৰাজা ঠাকুৰ পৰ্বত মন্দিৰ তো চাব কিমান ডাঙৰ তো এতিয়া আমি হাত ভৰি দিওঁ হাত ভৰি দিওঁ তাৰপিছত পাহাৰলৈ যাবলৈ চেষ্টা কৰিম চ' গাইজ উঠা আৰম্ভ কৰি দিলোঁ চ' গাইজ আগতে এইটো এটা ঝৰ্ণা আছিল কিন্তু এতিয়া একো নাই ই শুকান হৈ গৈছে ঠিক মোৰ প্ৰেমৰ কাহিনীৰ দৰে গাইজ মানে ৰাস্তা ব্লক হৈ গৈছে একদম মানে জংঘল তো কোন যে ৰাস্তা গমেই নাপাওঁ কিছু নাপাবি ৰাস্তা বিচাৰি যাই আছোঁ ইয়াতে তো গাইজ মানে একদম মজা ঠাইত আহি পালোঁ মজা তো গাইজ ফাইনেলি আমি আহি গ'লোঁ বহুত মাজত মানে একদম ধুনীয়া ঠাই ইয়াৰ ফুৰিব লগা না গৈ কিন্তু মাৰ্কেটে কেনেকুৱা চব গাইজ কেনেকুৱা এইগিলা দিছিল একদম চ' গাইজ বহুত ওপৰত উঠিলোঁ আমি গাইজ আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ ৰিক্স লৈ আছোঁ বহুত এইবাৰ এইফালে উঠিম কষ্ট কৰি চব গাইজ কি কৰি আছে ই ঐ চাবি ৰে চাবি ভাল কৰি চাবি বা গাইজটো এই যে যোৱা নাযাব মানে ৰাস্তা ব্লক চিলিছিল নতুন ৰাস্তা বিচাৰিব লাগিল নেকি নিউ লোকেশ্যন চিনাবাৰীয়া চ' গাইজ একদম দুখৰ কপাল মানে আমাৰ টাৰ্গেট আছিল টপত যোৱা কিন্তু অলপ মানে যাব নাই মানে ৰাস্তাটো নাই আৰু তো লোকেল সেৱাটো অনা নাই তো আনিলে ভাল আছিল কিন্তু কি কৰিবি এতিয়া সেইটো মন্দিৰটো বহুত ওপৰলৈ উঠিলোঁ আৰু অলপৰ কাৰণে টপত যাব নোৱাৰিলোঁ কি কৰিবি আৰু চ' গাইজ এইখিনিতে আমাৰ ভিডিঅ'খন সামৰিব লগা হ'ল তো কেনেকুৱা বা হ'ল মানে এইটো ফাৰ্ষ্ট ব্লগ হয় তো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই